সুদূৰ এখন গভীৰ অৰণ্যৰ ভিতৰত এজনী বাঘিনী আছিল। বাঘিনীজনীৰ নাম বিৰিক্ষিতা। তাই অৰণ্যৰ সৰ্বশ্ৰেষ্ঠ চিকাৰী। তাইৰ দুচকুৰ তীব্ৰ দৃষ্টিয়ে গোপনে চলি থকা চিকাৰক যিকোনো উপায়েৰে পায়গৈ। কিন্তু বিৰিক্ষিতাৰ অন্তৰত আছিল এক সুকীয়া অনুভূতি, সেয়া আছিল মাতৃত্ব। এদিন বিৰিক্ষিতাৰ জীৱনত এক অনন্য দিন আহিল। তাই এটা সৰু কোমল মৰম লগা পোৱালি জন্ম দিলে। সেই সৰু বাঘিনীজনী অত্যন্ত মৰম লগা আছিল। তাইৰ গাটো মিহি আছিল। বিৰিক্ষিতাই তাইৰ নাম তৰা দিলে। তৰা অলপ ডাঙৰ হোৱাৰ লগে লগেই অৰণ্যৰ সকলো প্ৰাণীয়ে তাইক চিনি পাবলৈ ধৰিলে। তাই আছিল বিৰিক্ষিতাৰ একমাত্ৰ পোৱালি। সেইবাবে তাইৰ প্ৰতি সকলো প্ৰাণী কৌতূহলী হৈ পৰিছিল। কিন্তু তৰা হ'ল একেবাৰে আলাদা। তাই চিকাৰ কৰাৰ সলনি পক্ষীবোৰৰ সৈতে কথা পাতিছিল, অন্যান্য জীৱ-জন্তুৰ সৈতে কথা পাতিছিল আৰু ক্ৰমশ অৰণ্যৰ মাজতে নিজকে হেৰুৱাই পেলাইছিল। তৰা, তুমি চিকাৰ কৰিবলৈ কেতিয়া শিকিবা? মা, মই চিকাৰ কৰাৰ সলনি বন্ধু-বান্ধৱ বান্ধিব খোজো। মই জানো মই একোটা বাঘ, কিন্তু মই অন্য প্ৰাণীবোৰৰ সৈতে মিলি-জুলি থাকিব খোজো। তৰাই তেনেকৈ কোৱা বাবে বিৰিক্ষিতাৰ মনত দুটা অনুভূতি আহিল। এটা আছিল হতাশা আৰু আনটো গৰ্ব। হতাশা এইবাবেই যে তাই ভাবিছিল তৰা তাইৰ দৰে শক্তিশালী চিকাৰী হ'ব, আৰু গৰ্ব এইবাবেই যে তাইৰ সন্তান তৰা স্বকীয় আৰু সুন্দৰ চিন্তাধাৰাৰ গৰাকী। এদিন অৰণ্যত এক ডাঙৰ বিপদ আহিল। মানুহৰ এক দল আহি গছ কাটি উজাৰি গ'ল। বহুতো প্ৰাণী গাঁতৰ পৰা গুচি গ'ল। বিৰিক্ষিতা আৰু তৰা তেনেদৰেই লুকাই থাকিল। কিন্তু তৰাই শান্তি নোপোৱাকৈ ভাবি থাকিল, মই কিবা এটা কৰিব লাগিব। তৰাই তাইৰ সকলো বন্ধুবোৰক মাতি আনি ক'লে, আমি যদি আমাৰ অৰণ্যখন বচাব বিচাৰোঁ তেন্তে আমি বচাব পাৰোঁ। সিহঁতে লগ হৈ এটা পৰিকল্পনা কৰিলে। বান্দৰবোৰে গৈ গছৰ ওপৰৰ পৰা মানুহবোৰৰ গাত কল আৰু গছৰ ঠাল ঠেঙুলি পেলালে। হাতীয়েও গৈ মানুহবোৰক ভয় খুৱালে। চৰাইবোৰেও চিঞৰি চিঞৰি মানুহবোৰক ভয় খুৱালে। আৰু বিৰিক্ষিতাই নিজৰ বিকট গৰ্জনেৰে মানুহবোৰক ভয় খুৱাই পলাই পত্ৰং দিবলৈ বাধ্য কৰালে। অৱশেষত মানুহবোৰে ভয় খাই পলাই গ'ল আৰু অৰণ্যখন আগৰ দৰেই শান্ত হৈ পৰিল। বিৰিক্ষিতাই তৰাৰ ওচৰ চাপি ক'লে, তুমি সঁচাকৈ এক আচল বাঘ। বাঘ হ'লেই কেৱল চিকাৰ কৰা নহয়, নিজৰ সংসাৰখনো বচোৱাটো এক দায়িত্ব। মই তোমাৰ ওপৰত গৰ্বিত তৰা। তাৰ পিছত তৰা আৰু তাইৰ বন্ধুবিলাকে একেলগে অৰণ্যখন বচাবলৈ এক কাম কৰি গ'ল। সত্যিকাৰ শক্তিমানেই বন্ধুত্ব, সহায় আৰু একতা। তৰাই এই কথাটোকে জীৱনৰ মূল মন্ত্ৰ কৰি ল'লে।